এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেল অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া মই গৈ আছোঁ টাউনলৈ। আজি ৰাতিপুৱা সোনকালে উঠিলোঁ কাৰণ মানে লগৰজনী এফালে যোৱা কথা আছে আৰু ময়ো সেই তাইৰ লগতে যাম। আৰু ভাবিলোঁ এটা ব্লগ ষ্টাৰ্ট কৰোঁ, আপোনালোকক দেখুৱাই থাকোঁ আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকক সকলোবোৰ গম পাই থাকিব, আপোনালোকক দেখুৱাই যিহেতু থাকিমেই। আৰু ঠিক আছে, এতিয়া মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে ব্লগটো স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া মই আধা দূৰ পালোহি আৰু সোনকালে যোৱা কথা আছিলে। আজি বতৰটো মানে ইমানে বেয়া হ'ল, ওলাই মেলি হ'ল। তাৰপিছত হোৱাৰ পিছতে বতৰটো ইমান বেয়া কৰি আহিলে, অলপ দেৰি ৰ'বলগীয়া হ'ল, দেৰিয়ে হৈছে। সেইটো কাৰণে অকণমান দূৰ ইয়াত খোজকাঢ়িব লাগিব, তাৰপিছত গাড়ীত উঠিম আৰু। মই আলিমোৰ পালোহি আৰু গাড়ীৰ কাৰণে অলপ দেৰি ৰখিব লাগিব। এখন গাড়ী অহা দেখিছোঁ, সেইখনতে এতিয়া উঠি ল'ম। আৰু এয়া গাড়ীত উঠিলোঁ আৰু এতিয়া গৈ আছোঁ টাউনলৈ। মই আহি টাউন পাই গ'লোহি। অলপ দূৰ খোজকাঢ়িব লাগিব কাৰণ লগৰজনী ৰখি আছে, তাইক লগ কৰি পেলাই আৰু এডোখৰ মানে বেলেগ ঠাই এডোখৰত যাব লাগিব, সেইখিনিত গাড়ীত উঠিব লাগিব। সেইটো কাৰণে মই অকলে অকলে খোজকাঢ়ি গৈ আছোঁ। আৰু ৰাতিপুৱা টাইম যিহেতু, সেইটো কাৰণে মানুহ খুব কম আৰু খোজকাঢ়ি বহুত ভাল লাগে। এতিয়া মই তাইক লগ পাই মেলি বেলেগ এখন গাড়ীত উঠিলোঁ। আমি এতিয়া গৈ আছোঁ আৰু বিশেষ এটা কামত আহিছোঁ, সেইটো কাৰণে ভালকৈ ক'ব নোৱাৰিম আপোনালোকক কি কামৰ কাৰণে আহিছোঁ, যিহেতু তাইৰ কাম হয় সেইটো কাৰণে। আৰু এয়া বাহনা কলেজৰ সন্মুখত পালোহি। আৰু বাহনা কলেজখন সঁচাকৈ বহুত ধুনীয়া। মানুহৰ মুখত কোৱা শুনিছিলোঁ বহুত ধুনীয়া বুলি, আজি নিজে দেখিলোঁ, সঁচাকৈ বহুত ভাল লাগিল। আৰু এতিয়া পাই গ'লোহি, এজনী লগৰজনী অংকিতা, হাই বুলি কওঁ। হাই। আৰু আমি দুজনী পাই গ'লোহি আৰু বহুত দেৰিয়ে হৈ গ'ল আমাৰ, মানে এই দেৰি কৰিলে, সেইটো কাৰণে মই অকণমান ৰ'বলগীয়া হ'ল আৰু ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু এতিয়া পাই গ'লহি। যিজন মানুহক আমি লগ কৰিব আহিছোঁ, সেইজন মানুহৰ ঘৰ পাই গ'লোহি। আৰু এতিয়া আমি দুইজনীয়ে বহি আছোঁ। তাই মোক ভিডিঅ' কৰা গম নাপায়, মই অকণমানকৈ ভিডিঅ' কৰিলোঁ। আৰু কাষতে মানে বহুত ফুল আছিলে, ফুলৰ গছ আছিলে, ফুলো ইমান ধুনীয়াকৈ ফুলি আছিলে। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, সেইটো কাৰণে গোটেইখিনি মই অকণমান ভিডিঅ' কৰিলোঁ। আৰু হিয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতি ৰোৱানা, প্ৰেমৰ চুপাসনা। আৰু লগৰজনী ঘৰলৈ গ'ল, মই আহিছোঁ চুজুকি ডিলাৰলৈ। মই অকলে অকলে বহি আছোঁ, আমনিও লাগিছে। আৰু ইয়াত কামটো হ'লে মই ঘৰলৈ যাব পাৰিম। আৰু মোৰ কিছুমান কাম আছিলে, সেইখিনি এতিয়া কৰি হ'ল আৰু মই এতিয়া ঘৰ গৈ আছোঁ। ঘৰলৈ মানে অলপ দূৰ গৈ ঘৰ পামগৈ। আৰু ভিডিঅ' কৰা নহ'লে ভালকৈ, কাৰণ বৰষুণ দি আছিলে, সেইটো কাৰণে ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু বহুত লৰালৰিকৈ গৈ আহিলোঁ। আৰু এতিয়া গৈ আছোঁ। আৰু আজি যিহেতু বহুত গৰম আৰু মানে বৰষুণ দিলে ছাতিও নিয়া নহ'লে, সেইটো কাৰণে ভিডিঅ' কৰিব অকণমান ঘৰ আহি পাই গ'লোহি। আৰু মানে আজি ৰাতিপুৱা ইমান সোনকালে উঠিলোঁ, 5টামানতে উঠি মেলি গা চা ধুই মেলি গৈছোঁ। তাৰপিছত মানে লগৰজনী সোনকালে অহা কথা আছিলে, কিন্তু তাই অলপ দেৰি হ'ল ঘৰৰ পৰা অহা, তাত ৰ'বলগীয়া হ'ল। সেইটো কাৰণে বহুত ভাগৰ লাগিছে। আৰু তাৰ পৰা অহাৰ পিছত তাতো একো খোৱা নহ'ল, টাউনত একোতো খোৱা নহ'লে। আৰু মা যিহেতু ঘৰত মানে মোৰ কাৰণে, মই জানো মায়ে মোৰ ৰখি থাকে, কাৰণ মই অকলে ভাত খাই বেয়া পাওঁ। সেইটো কাৰণে
দুজনী আছোঁ ভাইটি গৈছে কলেজ সি কলেজৰ পৰা আহিয়ে খাবহি আৰু আমি দুজনী এতিয়া খাই লওঁ মায়ে মাতি আছে মানে ভোক লাগিছে আৰু ভাতটো খাই মেলি লওঁ এতিয়া আৰু এতিয়া মায়ে ভাত বাঢ়ি দিলে আৰু আজি ভাতৰ লগত আছে এয়া বন্ধাকবি ভাজি তাৰপিছত এয়া আলু আৰু ৰঙালাও সৈতে বনাইছে আৰু মচুৰ দাইলৰ এয়া অকণমানকৈ চাটনি আৰু আছে বাদাম লগতে বাদাম লৈ লৈছোঁ ভাতৰ লগত বাদাম খাই মোৰ বহুত ভাল লাগে সেইটো কাৰণে বাদাম লৈ লৈছোঁ আৰু তিয়হ লৈ লৈছোঁ আৰু লগতে আছে দাইল এতিয়া দেৰি নকৰোঁ ভাত যিহেতু বাৰ্থডে আছে কেক কাটিবলৈ লৈছোঁ আৰু ভাইটি এতিয়া অলপ আগত কলেজৰ পৰা আহি পাইছে সেইটো কাৰণে সি আৰু তাৰ লগৰ এটাই কেক আনিছে আৰু এতিয়া মাৰ কেক কাটিবলৈ যাওঁ ব'লক আৰু আপোনালোকক দেখুৱাই গৈ থাকোঁ আৰু এতিয়া মায়ে কেক কাটিবলৈ লৈছে আৰু জেঠাই আহিছে আৰু ভাইটিৰ লগৰটো আহিছে বহি আছে আৰু এয়া ভাইটি ধুনু চাই দে আৰু এতিয়া মায়ে কেক কাটিব আৰু আপোনালোককো চাই গৈ থাকিব আপোনালোক Happy birthday to you. Happy birthday to you. Happy birthday to you, Ma. আৰু এতিয়া কেক কটা হৈ গ'ল আৰু আপোনালোকে চাই ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু এয়া মায়ে কেক লৈ পেলাই ফটো হেৰি কৰি আছে ভাইটিয়ে ফটো উঠি আছে আৰু আজি ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব